অসম আত্মনিৰ্ভৰ আঁচনিক লৈ কিনে বহুতে ডাঙৰ আপডেট এটা আহিছে। বহুতে বহুত কুৱেশ্যন কৰিছে যে চিভিল মেটাৰ কৰে নেকি। চিভিল মেটাৰ নকৰে, আপোনালোকে টেনশ্যন ল'ব নালাগে, চিভিলৰ কোনো মেটাৰে নাই ইয়াত। আৰু যিখিনি যুৱক যুৱতীৰ 3 নম্বৰ মেছেজটো আহিছে ট্ৰেইনিঙৰ কাৰণে, সিহঁতে 100% পইচা পাব। আপোনালোকে চিয়'ৰ হওক যে আপোনালোকে পইচা 100% পাব। আৰু যিসকল যুৱক যুৱতীৰ অহা নাই এতিয়ালৈকে সেইসকলে পইচা নাপায়, আৰু সেইসকল যুৱক যুৱতীয়ে ৰিজেক্ট বুলি ধৰি লওক। আৰু সম্পূৰ্ণ কথা এই ভিডিঅ'টোত মই আজি আপোনালোকক বুজাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু যে মোৰ চেনেলটোত কোনোবা নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ লগ বন্ধুক। যিমান আত্মনিৰ্ভৰ আঁচনিৰ ওপৰতে ভিডিঅ'টো বনাইছোঁ। আজি কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু অসম আত্মনিৰ্ভৰ আঁচনিক লৈ কিনে যিখিনি যুৱক যুৱতীয়ে সপোন দেখিছিলে, যিখিনি যুৱক যুৱতীয়ে আশা কৰিছিলে, সেই আশামতে কাম নহ'ল। আৰু বহুত যুৱক যুৱতী এতিয়াও ছেকেণ্ডৰ মূৰে মূৰে মোবাইলটো চাই আহিছে যে মোৰ তাত মেছেজ আহিছে নেকি, বা জিঅ'ৰ ফালৰ পৰা মেছেজ আহিলে, বা এয়াৰটেলৰ পৰা মেছেজ আহিলে, বা যিকোনো মেছেজ এটা আহিলে লগে লগে মেছেজটো খুলি চায় যে অসম আত্মনিৰ্ভৰ আঁচনিৰ পৰা আহিছে নেকি। সকলোৱে এটা সপোন দেখি আছে যে অসম আত্মনিৰ্ভৰ আঁচনিৰ মেছেজটো হয় নেকি, তেনেকৈ সপোন দেখি আছে। বাকী আপোনালোকৰ মই যিখিনি মানে কথা কৈছোঁ সেইখিনি আপোনালোকৰ হয়নে নহয় আপোনালোকৰ তলত কমেণ্ট কৰি জনাব। আৰু অসম আত্মনিৰ্ভৰ আঁচনিৰ পইচাখিনি লৈ কিনে আপোনালোকৰ সপোন দেখিছিলে, কিন্তু সেই সপোন আপোনালোকৰ বাস্তৱত পৰিণত নহ'ল, আৰু মোৰো নহ'ল। আৰু সকলোকে মামাই মানে ৰামঠগন দিয়া বুলি ক'লেও ভুল নহয়। আৰু মামাই ভাগিনবিলাকৰ লগত এইটো কিন্তু ন্যায় কাম নকৰিলে। বাকী আপোনালোকৰ মতামতবিলাক জনাওক, আৰু মোৰো জানিবলৈ মন গৈছে আপোনালোকৰ মতামতবিলাক। আৰু যদি ভিডিঅ'ত চাই কৰি ভাল লাগে আপোনালোকে প্লিজ শ্বেয়াৰ এটা কৰি দিব আজি ভিডিঅ'টোত। আপোনাৰ ফেচবুকতে হওক, হোৱাটছআপতে হওক, বা ইনষ্টাতে হওক, য'তেই আপোনালোকে পাৰে ভিডিঅ'টো লাইক কৰিব পাহৰি নাযাব। আৰু আপোনালোকক দুটামান কথা ক'ম। মই যিখিনি শুনিছোঁ যে মেছেজ অহা অলৰেডি বন্ধ হৈছে। আজিৰ তাৰিখত যদি কাৰোবাৰ মেছেজ আহিছে প্লিজ তলত কমেণ্ট কৰি কিনে জনাবচোন। কিন্তু মোৰ মেছেজ অহা নাই, আৰু যিমানখিনি গম পাইছোঁ মানে যোৱাকালিৰ পৰাই মেছেজ অহাটো বন্ধ হৈছে। যদি আজি কাৰোবাৰ মেছেজ আহিছে সেইটো নাজানো। বাকী এনেকুৱা যদি মানুহে মোৰ ভিডিঅ'টো চাই আছে যে আপোনাৰ আজি মেছেজ আহিছে প্লিজ আপুনি কমেণ্ট কৰি কিনে জনাব। আৰু চৰকাৰৰ ফালৰ পৰা কোনো আপডেট নাই যে আৰু মেছেজ আহিব। গতিকে আশা সপোন আত্মনিৰ্ভৰ আঁচনিক লৈ কিনে ইয়াতে সামৰি দিয়া ভাল সকলোৱে। কাৰণ বেছি আশা সপোন দেখিও লাভ নাই, যাতে সকলোৱে আশা সপোনত চেঁচা পানী পৰিলে। গতিকে আপোনালোকে আৰু নিজৰ নিজৰ কাম কাজবিলাক কৰা ভাল মোৰ হিচাপত হ'লে। কাৰণ যিটো বস্তু নহয় সেই বস্তুটো ভাবি চিন্তি একো লাভ নাই। আৰু যদি নতুন কিবা আপডেট আহে নিশ্চয় মই আপোনালোকক জনাম। আৰু মোৰ হোৱাটছআপৰ লিংকটো মই কমেণ্ট বক্সত দি দিম, আপোনালোকে তাত জইন হ'ব। তাত বহুত যুৱক যুৱতী আছে, আৰু তাত আপোনালোকে নিশ্চয় কিবা নহয় কিবা এটা আপডেট আহিলে তাত আগতীয়াকৈ পাব। আৰু যোৱাকালিলৈকে বহুত যুৱক যুৱতীৰ মেছেজ আহিছিলে, কিন্তু আজি শুনামতে কাৰো তাত মেছেজ অহা নাই। আৰু যদি আপোনালোকৰ আহিছে আপোনালোকে তলত কমেণ্ট কৰি যাওক, সকলোৱে কথাটো জানক। ঠিক আছে, ভিডিঅ'টো আজিলৈ বাৰু ইমানতে সামৰিছোঁ। বহুত গৰম। ভিডিঅ'টো চাই কৰি যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। একো ক্ষতি নাই আপোনালোকৰ চেনেল ছাবস্ক্ৰাইব কৰাই দি। ঠিক আছে বাৰু, থেংক ইউ।